তেওঁ আহিছিল মাজনিশা, গভীৰ মাজনিশা। মগজুত আঘাত কৰা এক উদাত্ত কণ্ঠ লৈ চকু জোৰাই যোৱা স্নিগ্ধ জ্যোতি হৈ এক মুহূৰ্তৰ বাবে হ'লেও মই আবুবেন আধামলৈ মনত পেলাওঁ। সেই পুৰুষজনৰ মনৰ হাজাৰ আক্ষেপ ডাৱৰত সেমেকি নোযোৱা নামঘৰৰ দবাৰ কোবতকৈও অধিক তীব্ৰ। তেওঁৰ প্ৰতিটো হুমুনিয়াহ নিগৰে শব্দৰ পিছত শব্দ হৈ মোক নুবুজিলা তোমালোকে। মোৰ ঔৰসত হেজাৰ সৃষ্টি তোমালোকৰ বাবে। মোৰ প্ৰতিটো সৃষ্টিয়ে কয় তোমালোকৰ কথা। চিৰবিদ্ৰোহী মই, মোৰ তেজৰ প্ৰতিটো কণাত বিদ্ৰোহৰ জয়ী। তথাপিও মোক নুবুজিলা তোমালোকে। তোমালোক আজি দূৰ দূৰণিৰ শিল্পী গুণত পঞ্চমুখ, কিন্তু পাহৰি নাযাবা ময়ো জয়মতীৰ দ্বিতীয়জন পিতৃ তোমালোকৰ বাবে। তোমালোকে মেণ্ডেলাক স্বীকাৰ কৰা, মই সুখী হওঁ। কিন্তু কিয় পাহৰি গলা? ময়োতো সপোনত দেখিছিলো দুটা ভূতৰ পোৱালি, এটা ক'লা আনটো বগা। মই জানো তোমালোকে মোলৈ মনত পেলোৱা শীতত এবাৰ, গ্ৰীষ্মত এবাৰ, কিন্তু নাজানো কাৰ স্বাৰ্থত বছৰত মাত্ৰ দুবাৰ। মই জানো লাচিতৰ চোকা তৰোৱাল হাতত তুলি ল'বলৈ, সময়ৰ সতে মিতিয়ালীৰ বাবেই অস্থি মজ্জাই মই শিল্পী। মোক তোমালোকৰ অন্তৰ্কক্ষত এধান মানি ঠাই দিয়া। মই তোমালোকক অযুত তৰাৰ জিলিকনি দিম। মই জানো সৰগৰ তৰাকে মেলি দিবলৈ বিপুল ধৰাত মই খনিকৰ তিনিও কালৰ ৰূপসময় সুন্দৰ কোঁৱৰ। মোৰ আঙুলিত ধৰি উমলি উমলি পাত গাভৰু হ'ল সোণ পখিৰী। সোণিত কুঁৱৰী নিমাতি কইনাজনীও মোৰেই যি। তোমালোকে সিহঁতক হত্যা নকৰিবা। লভিতাজনী বৰ হোজা, হাততে বন্দুকটো পালেও গুলি ফুটাব নাজানে তাইক বলাৎকাৰ নকৰিবা। নহ'লে মই অঁকা ছবিবোৰ উঁৱলি যাব, কবিতাবোৰ মোৰ কবিতা হৈ ৰ'ব। বুকুৰ তেজেৰে লিখা গানবোৰ চকুৰ পানীৰে মচা যাব। তোমালোকে এনে হ'বলৈ নিদিবা। এনেকৈ সেই পুৰুষজনৰ মনৰ হেজাৰ আক্ষেপ যি দবাৰ কোবতকৈ প্ৰচণ্ড শব্দ হৈ আঘাত কৰে আমাৰ মগজুলৈ। আমি বৰ নিলাজ। আমাতকৈও হাজাৰ গুণে অসমীয়াজনক আমি দিলো কি? মৰণোত্তৰভাৱে শংকৰদেৱ বঁটা দিলেও আমাক জানো বচাওতা আছে? যদিহে আমাৰ অন্তৰ্কক্ষত তেওঁ লৈ নাথাকে এধান মানি ঠাই। এই সময় সংকল্প লোৱা, এই সময় সেই পুৰুষজনক স্বীকাৰ কৰাৰ আৰু আকাশব্যাপী দৃষ্টিৰে মোৰ তুলি গীত গোৱাৰ। শিল্পী হেয় নহয় দুনাই, কৃষ্টিৰ সাগৰেৰে নাও বাই বাই। আমি দিওঁ এন্ধাৰ হুৰাই, আমি দিওঁ এন্ধাৰ হুৰাই, আমি দিওঁ এন্ধাৰ হুৰাই, জ্যোতি জ্যোতি বিলাই।